নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বুটৰ দাইল, ৰঙালাও আৰু আলু দি বনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বুটৰ দাইলখিনি বনাবৰ কাৰণে মই বুটৰ দাইল তিয়াই লৈছোঁ। অলপ সময় তিয়াই থৈছিলোঁ। তাৰপিছত টুকি লৈছোঁ, আলু কাটি লৈছোঁ আৰু লগতে ৰঙালাও লৈছোঁ। এই পাচলিখিনি এতিয়া মই কুকাৰ এটাত 4টামান হুইচেল দি সিজাই দিম। মই 4টা চিটি দিছিলোঁ। এই 4টা চিটি লাষ্টৰটো এয়া হৈ গৈছে। এইখিনি আমাৰ সিজা হৈ গ'ল। মই তৰকাৰীখন বনাবৰ কাৰণে পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ আৰু অলপ আদা নহৰু পিচি লৈছোঁ। কেৰাহীত তেল দি লৈছোঁ, লগতে পাঁচফোৰণখিনি দি দিছোঁ। পাঁচফোৰণখিনি ফটফটকৈ ফুটাৰ পিছত মই ইয়াত পিঁয়াজ দি দিছোঁ। অলপ লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান সিজিবলৈ দিছোঁ। সিজাৰ পিছত আদা নহৰুখিনি দি দিছোঁ। আকৌ লগতে জলকীয়াকেইটাও দি দিছোঁ। অকণমান লৰাই দিছোঁ। এতিয়া লগতে অলপ হালধি দি দিছোঁ। অকণমান জিৰা গুড়ি দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে তেজপাতো দিব পাৰে আৰু অন্য মছলাও দিব পাৰে। অলপ ভালকৈ সিজিবলৈ লৰাই দিছোঁ। অকণমান চেনি দি দিছোঁ, খাবলৈ সোৱাদ হয়, ৰঙো ধুনীয়া হয়। এতিয়া ভালকৈ সিজাৰ পিছত মই বুটৰ দাইলখিনি ৰঙালাও সৈতে এই কেৰাহীত দি দিছোঁ। অকণমান পানী দি দিছোঁ সিজিবৰ কাৰণে, তেতিয়া জুলীয়া হ'ব। এতিয়া মই ভালকৈ আকৌ লৰাই দিছোঁ। মই সিজাওঁতে নিমখ দিয়া নাই কাৰণে এতিয়া নিমখ দি দিছোঁ। আপোনালোকে সেই প্ৰয়োজন অনুসৰি নিমখ দি দিব। এতিয়া দেখিছেনে মই ভালকৈ লৰাই দিছোঁ। এতিয়া ভালকৈ উতল আহিবলৈ দিম। 4-5 মিনিটমান ভালকৈ উতল আহিবলৈ দিব। ভালকৈ উতল আহিলে ৰংটোও ধুনীয়া হয় আৰু খাবলৈও সোৱাদ হয়। এয়া দেখিছেনে ভালকৈ লৰাই দিছোঁ মই। সিজি আহিলেই এয়া তৰকাৰীখিনি মোৰ ডাঠ হৈ আহিছে। এই বুটৰ দাইলৰ ব্যঞ্জনখন আপোনালোকে ভাতৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰিব। দুয়োটাতে খাবলৈ ভাল হয়। মোৰ বুটৰ দাইল এয়া প্ৰস্তুত হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেন্তে আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ।